নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ কাৰণে জেনেৰেল ছায়েন্স অৰ্থাৎ বিজ্ঞান বিষয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ এটা সেট লৈ আহিছোঁ, যিটো তোমালোকৰ আগন্তুক HSLC এক্সামৰ কাৰণে হুবহু মডেল কুৱেশ্যন পেপাৰ হ'ব। যিহেতু তোমালোকৰ এইটো প্ৰেক্টিছৰ কাৰণে দিয়া গৈছে, সেইবাবে তোমালোকে এইটো পেপাৰখন ভালদৰে প্ৰেক্টিছ কৰি ল'বা আৰু ইয়াৰ পৰাও কেইবাটাও কুৱেশ্যন কমন আহি যাব পাৰে, সেইবাবে তোমালোকক এই প্ৰেক্টিছ পেপাৰটো প্ৰভাইড কৰি দিয়া হৈছে। আৰু তোমালোকে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছা তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। বহুতো ছাত্ৰ ছাত্ৰী আমাৰ চেনেলটো চাই কিন্তু ছাবস্ক্ৰাইব কৰি নাযায়, সেইবাবে তোমালোকক কৈছোঁ তোমালোকে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'বা। সেইবাবেহে আমি তোমালোকক কণ্টিনিউৱাছলি আৰু ভিডিঅ'সমূহ দি থাকিবলৈ আমি মটিভেট হৈ থাকোঁ। সেইবাবে তোমালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। এতিয়া আহা আমি বিজ্ঞান বিষয়ৰ প্ৰেক্টিছ ছেটটো আৰম্ভ কৰিবলৈ গৈ আছোঁ। আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। চোৱা, পেপাৰখন ছেম পেটাৰ্ণত দিয়া গৈছে। তোমালোকৰ 3 ঘণ্টা সময়, 90 মাৰ্ক, 45টা MCQ আৰু তোমালোকৰ লং শ্বৰ্ট কুৱেশ্যন। প্ৰথমতে চোৱা, তোমালোকে MCQ এটা শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 নম্বৰ কুৱেশ্যনটো চোৱা, ডেছৰ পৰা ফলৰ উৎপত্তি হয়। আৰু ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে তোমালোকক দিয়া হৈছে ফ্ৰম ডেছ ফ্ৰুইটছ আৰ ফৰ্মড। অপশ্যনকেইটা ভালদৰে চাই ল'বা তোমালোকে। গৰ্ভমুণ্ড, গৰ্ভাশয়, পুংকেশৰ, ডিম্বক। অপশ্যনকেইটা ভালদৰে চাই ল'বা আৰু নিজৰ পেপাৰখনত তোমালোকে উত্তৰকেইটা কৰিবা। আৰু ছাত্ৰ ছাত্ৰীসকল মনোযোগ দি পেলাই তোমালোকে এইকেইটা এনচাৰ তোমালোকে নিজৰ বহীত কৰিবা আৰু অনেষ্টলি কৰিবা, কোনো কিতাপ পত্ৰ নোচোৱাকৈ কৰিবা। আৰু কিমান পাইছা তোমালোকে কমেণ্ট কৰি জনাব পাৰা। 2 নম্বৰ কুৱেশ্যনটো চোৱা, এলুমিনিয়াম আৰু ক্লৰিনৰ পৰা এলুমিনিয়াম ক্লৰাইড প্ৰস্তুত হোৱা ৰাসায়নিক বিক্ৰিয়াটো হৈছে ABCD। অপশ্যনকেইটা দিয়া হৈছে, তোমালোকে শুদ্ধ অপশ্যনটোত তোমালোকে নিজে বিচাৰ কৰি ল'বা। MCQ কেইটা মই তোমালোকক এফালৰ পৰা কৈ দি আছোঁ, তোমালোকে ভালদৰে এইবিলাক প্ৰেক্টিছ কৰি যাবা। তলৰ কোনটো সংযোজন বিক্ৰিয়া? অপশ্যনকেইটা চোৱা, দিয়া হৈ গৈছে A অপশ্যন, B অপশ্যন, C আৰু D অপশ্যন। তোমালোকক কোনকেইটা হয় তোমালোকে ইয়াত চাই পেলাই লিখি ল'বা। কুৱেশ্যন নম্বৰ 4টো চোৱা, তলৰ কোনটো বিউটায়নিক এচিড? ABCD। অপশ্যনকেইটা তোমালোকে ভালদৰে চাই ল'বা আৰু এনচাৰ কৰি যাবা। তোমালোকক MCQ মই এফালৰ পৰা দি গৈছোঁ, তোমালোকে প'জ কৰি ল'বা আৰু এনচাৰটো ক্ষমা কৰিবা, কুৱেশ্যনটো ভালদৰে চাই ল'বা আৰু এনচাৰটো নিজৰ বহীত তোমালোকে লিখি যাবা। 5 নম্বৰটো চোৱা, তলৰ কোনটো এলকহলে KMNO4 আৰু তাপৰ উপস্থিতিত ইথানয়িক এচিড প্ৰস্তুত কৰে? 6 নম্বৰটো চোৱা, যেতিয়া এটা কম পৰিমাণৰ এচিড পানীৰ সৈতে যোগ কৰা হয় তেতিয়া কোনটো পৰিঘটনা ঘটে? লঘুকৰণ, প্ৰশমন, H3O যুক্ত আয়নৰ গঠন বা লৱণৰ গঠন। তোমালোকে কোনটো হয় ABCD অপশ্যনৰ ভিতৰত তোমালোকে এইটো লিখিব লাগিব। দাঁতৰ এনামেলত থকা কেলছিয়াম ফছফেটৰ প্ৰকৃতি কি? ক্ষাৰকীয়, প্ৰশম, উভয়ধৰ্মী বা আম্লিক? কোনটো হয় অপশ্যনটো তোমালোকে ভালদৰে লিখি ল'বা। আৰু তোমালোকক ইয়াত সকলো MCQসমূহ পাঠৰ ভিতৰৰ পৰা অনুশীলনীৰ পৰা বাছি দিয়া হৈছে, সেইবাবে তোমালোকে ভালদৰে এই প্ৰেক্টিছ পেপাৰখন কৰিবলৈ চেষ্টা কৰিবা আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। আৰু লগতে এনেকুৱা আৰু প্ৰেক্টিছ ছেটসমূহ তোমালোকে কণ্টিনিউৱাছলি পাই থাকিবা। সেইবাবে আমাৰ চেনেলটো যদি তোমালোকে প্ৰথমবাৰৰ বাবে চাই আছা তেন্তে ছাবস্ক্ৰাইব কৰি যাবা, তোমালোকৰ কাৰণে বহুত ভাল হ'ব। তোমালোকে আৰু 8, 9, 10, 11 নম্বৰ MCQটো চোৱা, লুৰ লগত কোনকেইটা ধাতু যোগ কৰিলে ষ্টেইনলেছ ষ্টীল পাব পাৰি? অপশ্যনকেইটা চোৱা, কপাৰ আৰু নিকেল, নিকেল আৰু ক্ৰমিয়াম, কপাৰ আৰু ক্ৰমিয়াম, কপাৰ আৰু চিলভাৰ। তোমালোকে শুদ্ধ উত্তৰটো তোমালোকে লিখিব লাগিব। ধাতুৰ সক্ৰিয়তাৰ হ্ৰাসক সঠিক ক্ৰম হ'ল, তোমালোকে ABCD অপশ্যনকেইটা চোৱা, তোমালোকে ভালদৰে চাই ল'বা। আৰু 10 নম্বৰটো চোৱা, বীজৰ ক্ষুপ্ততা দূৰ কৰা হৰম'নবিধ হ'ল, তোমালোকে অপশ্যনকেইটা ভালদৰে চাই ল'বা। অক্সিন, জিবাৰেলিন, চাইটোকাইনিন আৰু এবচিচিক এচিড। তোমালোকে অপশ্যনকেইটা ভালদৰে চাই ল'বা আৰু উত্তৰকেইটা নিজৰ বহীত কৰি পেলাই যাবা। 11 নম্বৰ কুৱেশ্যনটো চোৱা, তোমালোকে তলৰ কোনটো কৃত্ৰিম নিৰ্বাচনৰ উদাহৰণ? অপশ্যনকেইটা 4টা দিয়া গৈছে, তোমালোকে চাই ল'বা। বনৰীয়া, সৰীসৃপৰ পৰা চৰাইৰ বিৱৰ্তন, সৰীসৃপৰ পৰা স্তন্যপায়ী প্ৰাণীৰ বিৱৰ্তন, মাছৰ পৰা উভচৰৰ বিৱৰ্তন। 12 নম্বৰ কুৱেশ্যনটো চোৱা, তলত দিয়া কোন দুবিধ জীৱই খাদ্যৰ বাবে প্ৰতিযোগিতা কৰিব? তোমালোকে চোৱা, ইয়াত এটা ৰিচাইকেল টাইপ এটা তোমালোকক ডায়েগ্ৰাম এটা দিয়া গৈছে, তোমালোকে তাত চাই পেলাই অপশ্যনকেইটা তোমালোকে কৰিব লাগিব। তলত দিয়া কোনবিধ কেৰেলা ৰাজ্যৰ পুৰণি কালৰ পানী সঞ্চয় পদ্ধতি? এৰিছ, কুলহ, খাৰেংগামছ আৰু কাণ্ডি। অপশ্যনকেইটা চাই ল'বা আৰু এনচাৰটো কৰিবা। 14 নম্বৰটো চোৱা, 1 কুলম্ব আধানত থকা ইলেক্ট্ৰনৰ সংখ্যা হ'ল, অপশ্যনকেইটা ABCD দিয়া গৈছে, তোমালোকে কৰিবা।
আৰু কুৱেশ্যনটো চোৱা তোমালোকে 15 আৰু 16 নম্বৰ বৈদ্যুতিক ফিউজৰ কাৰ্যনীতি নিৰ্ভৰ কৰে অপশ্যন কেইটা চোৱা ABCD আৰু তোমালোকে এনসাৰটো কৰিবলৈ চেষ্টা কৰিবা ছাত্ৰীসকল তোমালোকে এনেকুৱা ধৰণৰ কন্টিনিউয়াছলি প্ৰেক্টিছ সেটসমূহ তোমালোকক মই প্ৰভাইড কৰি থাকিম সেইবাবে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা 17 18 19 20 নম্বৰটো চোৱা তোমালোকে কৃত্ৰিম বৃক্কৰ সহায়ত নাইট্ৰজেনৰ জাতীয় বৰ্জিত পদাৰ্থ তেজৰ পৰা বাহিৰ কৰা প্ৰক্ৰিয়াটো হ'ল তোমালোকক চাৰিটা অপশ্যন দিয়া গৈছে তোমালোকে লিখি ল'বা 18 নম্বৰ কুৱেশ্যনটো চোৱা হাঁওফাঁওৰ পৰা হৃদযন্ত্ৰলৈ বিশুদ্ধ অক্সিজেনযুক্ত তেজ কঢ়িয়াই ক্লোমখিৰা মহাখিৰা ক্লোম ধমনী ঊৰ্ধ্ব মহাখিৰা অপশ্যন কেইটা চাই ল'বা আৰু শুদ্ধ উত্তৰটো তোমালোকে কৰিবা 19 নম্বৰটো চোৱা তোমালোকে এটা তোমালোকক ক্ৰমটো দিয়া গৈছে এইটো ইয়াৰ ভিতৰত কোনটো শুদ্ধ ক্ৰম হয় তোমালোকে ইয়াত লিখিব লাগিব আৰু 20 নম্বৰত তোমালোকক এটা দণ্ড চুম্বকৰ খ্ৰীষ্টি এটা চুম্বকীয় বক্ৰৰেখা দিয়া হৈছে এই চিত্ৰটোত কোনটো তোমালোকৰ শুদ্ধ হয় তোমালোকে হেইটো কৰিব লাগিব এটা দণ্ড চুম্বকৰ দ্বাৰা খ্ৰীষ্টি চুম্বকীয় বক্ৰৰেখাৰ শুদ্ধ চিত্ৰটো কোনটো হয় তোমালোকে ইয়াত অপশ্যনটো কৰিব লাগিব নেক্সট 21 নম্বৰ চোৱা এডাল চুম্বকৰ কেন্দ্ৰত চুম্বকত ডেশ দিয়া গৈছে তোমালোকে অপশ্যন কেইটা চোৱা শূন্য মেৰুৰ সৈতে একে সৰ্বোচ্চ সৰ্বনিম্ন কোনটো অপশ্যন শুদ্ধ হয় তোমালোকে লিখিব লাগিব 22 নম্বৰটো চোৱা তেনেদৰে খালি ঠাই পূৰণ হিচাপে দিয়া গৈছে তোমালোকে আৰু 23 নম্বৰ কুৱেশ্যনটো চোৱা এটা জলবিদ্যুৎ প্ৰকল্প অধিক উচ্চতাৰ পৰা পানী পৰিবলৈ দি অধিক বৈদ্যুতিক শক্তি উৎপাদন কৰিব পাৰি কাৰণ অপশ্যন কেইটা চোৱা তোমালোকে লিখিব মই তোমালোকক সম্পূৰ্ণ অপশ্যন কেইটা কৈ দিয়া নাই কিয়নো বেছিয়ে নষ্ট হ'ব তোমালোকৰ সেইবাবে তোমালোকে অপশ্যন কেইটা চাই ল'বা আৰু ভিডিঅ'টো পজ কৰি পেলাই তোমালোকে এনসাৰটো কৰি ল'বা নেক্সট চোৱা 24 নম্বৰটো গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠক ব্যাসক তাৰ ডেশ বোলে অপশ্যন কেইটা চোৱা ফোকাস ছিদ্ৰ নাভি দূৰত্ব মেৰু শুদ্ধ উত্তৰটো তোমালোকে লিখি ল'বা 25 নম্বৰ কুৱেশ্যনটো চোৱা মানুহৰ চকুৰ লেন্সখনৰ ফোকাস দৈৰ্ঘ্য বাঢ়ে যেতিয়া চিলিয়াৰী পেশীবোৰ অপশ্যন কেইটা চোৱা শিথিল আৰু লেন্সখন ক্ষীণ হয় সংকুচিত আৰু লেন্সখন শকত হয় অপশ্যন সি আৰু ডি তেনেকৈ দিয়া আছে তোমালোকে চাই ল'বা আৰু শুদ্ধ উত্তৰটো তোমালোকে কৰিবা ডাক্তৰ এজনে বিধান দিয়া সংশোধনীমূলক লেন্সৰ ক্ষমতা +1.5 ডি লেন্সখনৰ প্ৰকৃত ফোকাস দৈৰ্ঘ্য হ'ল অপশ্যন কেইটা চাই ল'বা আৰু উত্তৰ কৰিবলৈ চেষ্টা কৰিবা 27 নম্বৰ কুৱেশ্যনটো দিয়া গৈছে খাদ্য শৃংখলৰ বাবে যুক্তি সংযুক্ত ক্ষুদ্ৰ ক্ৰমটো কোনটো হ'ব তোমালোকে ইয়াত উৎপাদক বিয়োজক উপভোক্তা এনেদৰে তোমালোকক চাৰিটা অপশ্যন দিয়া গৈছে কোনটো ইয়াৰ ভিতৰত শুদ্ধ অপশ্যন হয় তোমালোকে ভালদৰে চাই পেলাই কৰিবা এনেকুৱা কুৱেশ্যন তোমালোকক যেতিয়া ক্ৰমত সজাবলৈ দিব তেন্তে তোমালোকে কুৱেশ্যনটো এবাৰ নহয় দুবাৰ ভালদৰে পঢ়িবা আৰু তাৰ পাছত এনসাৰ কৰিবলৈ চেষ্টা কৰিবা নেক্সট কুৱেশ্যন চোৱা 28 29 30 তোমালোকক দিয়া গৈছে প্ৰতীপ ধনু সৃষ্টিৰ যুক্তিসংগত ক্ৰমটো হ'ল তোমালোকক আকৌ ক্ৰম হিচাপত কুৱেশ্যনটো দিয়া হৈছে তোমালোকে ভালদৰে এইটো চাই পেলাই কৰি ল'বা অপশ্যন কেইটা চাৰিটা ভালদৰে এবাৰ নহয় দুবাৰ পঢ়িবা আৰু কৰি ল'বা 29 নম্বৰ কুৱেশ্যনটো চোৱা তলৰ কোনটো পাৰমাণৱিক ব্যাসাৰ্ধ আটাইতকৈ কম সোডিয়াম ক্লোৰিন ফ্লোৰিন হিলিয়াম অপশ্যন কেইটা চোৱা আৰু এনসাৰটো কৰিবলৈ চেষ্টা কৰিবা 30 নম্বৰ কুৱেশ্যনটো চোৱা মৌল এক্সে ক্লোৰিনৰ লগত HCl2 যৌগ গঠন কৰে যিটো এটা উচ্চ গলনাংক বিশিষ্ট গোটা পদাৰ্থ এক্স হ'ব পাৰে তোমালোকে অপশ্যন কেইটা চাই ল'বা আৰু এনসাৰটো কৰিবলৈ চেষ্টা কৰিবা নেক্সট এতিয়া তোমালোকে চোৱা নিৰ্দেশনা প্ৰশ্ন নং 35 পৰা 39 লৈকে উক্তি 1 আৰু উক্তি 2 হৈছে প্ৰশ্নসমূহৰ বাবে ABCDৰ বিকল্পৰ মাজৰ পৰা শুদ্ধটো বাছা তেনেদৰে চাৰিটা অপশ্যন দিয়া যাব তোমালোকক ABCD তোমালোকে ইয়াত চাবা এ অপশ্যন দিয়া হৈছে 1 সত্য 2 অশুদ্ধ অসত্য বি যেনেদৰে দিয়া গৈছে প্ৰথমটো অসত্য দ্বিতীয়টো সত্য তেনেদৰে চিত দিয়া গৈছে প্ৰথম আৰু দ্বিতীয় দুয়োটাই সত্য বা ডিত দিয়া গৈছে প্ৰথম আৰু দুয়োটাই অসত্য যেনেদৰে 35 নম্বৰ কুৱেশ্যনটো চোৱা মানুহৰ প্ৰজননৰ ক্ষেত্ৰত অপশ্যন এ আৰু দুটা 1 আৰু 2 দিয়া গৈছে তোমালোকে চোৱা ডিম্বকোষ নিষেচিত হয় আৰু 2 নম্বৰত দিয়া গৈছে নিষেচিত ডিম্বকোষৰ অমৰা বা প্লেচেণ্টালৈ পৰিৱৰ্তিত হয় তোমালোকে ইয়াত ক'ব লাগিব যে 1 নম্বৰটো সত্য হয় নে 2 নম্বৰটো সত্য হয় বা 1 আৰু 2 দুটাই সত্য হয় বা 1 আৰু 2টা দুয়োটাই অসত্য হয় বা দ্বিতীয়টো সত্য বা 1 নম্বৰটো অসত্য হয় তোমালোকে এনেদৰে চাৰিটা অপশ্যন দিয়া গৈছে তাৰ ভিতৰত তোমালোকে কোনটো শুদ্ধ হয় তোমালোকে কৰিব লাগিব তেনেকৈ কন্টিনিউয়াছলি 36 নম্বৰটো তেনেকৈ দিয়া গৈছে জাৰণ বিক্ৰিয়াতে ইলেক্ট্ৰন অপসৰণ ঘটে বিজাৰণ বিক্ৰিয়াত অক্সিজেন যোজিত হয় ইয়াৰ ভিতৰত দুটাৰ ভিতৰত কোনটো সত্য বা কোনটো অসত্য বা দুটাই অসত্য হ'ব পাৰে বা দুটাই সত্য হ'ব
পাৰে সেইকাৰণে তোমালোকে প্ৰশ্নটো ভালদৰে পঢ়ি ল'বা আৰু ওপৰৰ অপশ্যনকেইটা চাই পেলাই তোমালোকে প্ৰশ্নটো উত্তৰ কৰিবলৈ চেষ্টা কৰিবা এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে তোমালোকে কুৱেশ্যনবিলাক ভালদৰে পঢ়িবা আৰু তাৰপাছতে উত্তৰ কৰিবলৈ চেষ্টা কৰিবা 37 নম্বৰৰ কুৱেশ্যনটো সেম আছে গাৰুৱাল পাহাৰৰ ৰেণী নামৰ গাঁৱত চিপকো আন্দোলন আৰম্ভ হৈছিল দ্বিতীয় অপশ্যনটো চোৱা চিপকো আন্দোলনৰ গুৰি ধৰোতা আছিল সুন্দৰলাল বহুগুণা ইয়াৰ ভিতৰত কোনটো অপশ্যন এক নম্বৰ অপশ্যন শুদ্ধ হয় নে দ্বিতীয়টো শুদ্ধ হয় বা দুটাই অসত্য হয় বা দুটাই সত্য হয় তোমালোকে ইয়াত কৰি ল'বা নেক্সট তোমালোকে চোৱা তোমালোকক 40ৰ পৰা 45 লৈকে উক্তি আৰু যুক্তি প্ৰশ্ন দিয়া হৈছে তোমালোকে ABCDৰ মাজত বিকল্পৰ মাজত কোনটো শুদ্ধ হয় তোমালোকে ভালদৰে বাছিব লাগিব তোমালোকে চোৱা 40 নম্বৰ কুৱেশ্যনটো উক্তি এ দিয়া হৈছে সংক্ষিপ্ত হাইড্ৰকাৰ্বনসমূহ ৰাসায়নিকভাৱে কম সক্ৰিয় আৰু যুক্তিটো তোমালোকক দিয়া গৈছে কাৰ্বনৰ সকলোবোৰ যোজ্যতা সহযোজী এক বান্ধনীৰ দ্বাৰা পূৰ্ণ হয় তোমালোকে কোনটো অপশ্যন ABCDৰ ভিতৰত কোনটো বা উক্তি শুদ্ধ হয় নে যুক্তি শুদ্ধ হয় বা উক্তি আৰু যুক্তি দুটাই শুদ্ধ বা উক্তি আৰু যুক্তি দুটাই ভুল তোমালোকে এইটো চাই পেলাই কৰি ল'বা নেক্সট চোৱা তোমালোকে এলুমিনিয়াম অক্সাইড আৰু জিংক অক্সাইড আম্লিক প্ৰকৃতিৰ যুক্তিটো চোৱা তোমালোকে উভয় ধৰ্মী প্ৰকৃতি মানে এটা পদাৰ্থই আম্লিক আৰু ক্ষাৰকীয় উভয় ধৰ্ম প্ৰদৰ্শন কৰে উক্তি আৰু যুক্তিটো কোনটো শুদ্ধ হ'ব তোমালোকে ABCD অপশ্যন চাই পেলাই তোমালোকে উত্তৰটো ভালদৰে কৰিবা নেক্সট তোমালোকক কণ্টিনিউৱাছলি 42 43 44 কণ্টিনিউ তোমালোকক উক্তি আৰু যুক্তিসমূহৰ এনসাৰকেইটা তোমালোক কুৱেশ্যনকেইটা তোমালোকক দিয়া গৈছে তোমালোকে এইকেইটা ভালদৰে কৰিবলৈ চেষ্টা কৰিবা আৰু লগতে তোমালোকে এনেকুৱা আৰু প্ৰেক্টিছ সেটসমূহ যদি তোমালোকক কণ্টিনিউৱাছলি লাগে তেন্তে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগতে যদি তুমি প্ৰথমবাৰৰ কাৰণে ভিডিঅ'টো চাই আছা তেন্তে সাবস্ক্ৰাইব কৰি যাবা কিয়নো ইয়াত তোমালোকে তোমালোকৰ এক্সাম ৰিলেটেড বহুতখিনি বস্তু তোমালোকে ফ্ৰীতে পাবা আৰু লগতে চোৱা তোমালোকে 44 নম্বৰ কুৱেশ্যনটো অতি উচ্চতাৰে উৰা মৰা বিমান যাত্ৰীসকলৰ বাবে আকাশখন আন্ধাৰ যেন লাগে যুক্তিটো চোৱা পোহৰৰ বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে এনে ঘটনা হয় উক্তি আৰু যুক্তিৰ ভিতৰত কোনটো অপশ্যনটো শুদ্ধ হ'ব বা কোনটো উক্তি শুদ্ধ নে কোনটো যুক্তি ভুল তোমালোকে এইটো চাই পেলাই কৰি ল'বা 45 নম্বৰ কুৱেশ্যনটো চোৱা তোমালোকে এতিয়া উক্তিটো চোৱা তোমালোকে সমতল দাপোন ব্যৱহাৰ কৰিলে দেখা অঞ্চলতকৈ উত্তল দাপোন ব্যৱহাৰ কৰিলে দেখা অঞ্চলৰ পৰিসৰ বেছি যুক্তি চোৱা উত্তল দাপোন বাহিৰলৈ বেকা হোৱাৰ বাবে ইয়াৰ দৃষ্টিক্ষেত্ৰ বহল ইয়াৰ অপশ্যনকেইটা তোমালোকক দিয়া যাব যে উক্তি শুদ্ধ নে যুক্তি শুদ্ধ বা উক্তি যুক্তি দুটাই শুদ্ধ বা উক্তি যুক্তি দুটাই অশুদ্ধ অৰ্থাৎ অসত্য তোমালোকে এইটো তোমালোকে ভালদৰে চাই পেলাই কৰি ল'বা নেক্সট তোমালোকে এতিয়া শৰ্ট প্ৰশ্ন বা দীঘল প্ৰশ্ন চাব লাগে আৰম্ভ কৰোঁ 46 নম্বৰ কুৱেশ্যনটো চোৱা জৈৱ বিৱৰ্তক বুলিলে কি বুজা লিখা এটা জলাশয়ত মহৰ বংশবৃদ্ধি ৰোধ কৰিবৰ বাবে DDT ছটিওৱা হ'ল এই ৰাসায়নিক দ্ৰব্যবিধে পৌষ্টিক স্তৰৰ কিদৰে প্ৰভাৱ পেলাব লিখা তোমালোকে শৰ্ট কুৱেশ্যন 2 নম্বৰীয়া দিয়া গৈছে 47 নম্বৰ কুৱেশ্যনটো তোমালোকে চোৱা বনাঞ্চল আৰু বন্যপ্ৰাণী কিয় সংৰক্ষণ কৰিব লাগে অৰণ্য ব্যৱস্থাপনাত মানুহৰ ভূমিকা উদাহৰণ দিয়া তোমালোকে ইংলিছতো ইয়াত তোমালোকৰ ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কুৱেশ্যনটো দিয়া গৈছে তোমালোকে ভালদৰে চাই পেলাই লিখি ল'বা 48 নম্বৰ কুৱেশ্যনটো চোৱা তোমালোকে পেৰিষ্টেলটিক গতি কি আমাৰ পাছৰ নলীত পেৰিষ্টেলটিক গতিৰে খাদ্যাংশ গতি নকৰিলে কি অসুবিধা হ'লেহেঁতেন 49 নম্বৰ কুৱেশ্যনটো চোৱা উদ্ভিদত ৰেচন কেনেকৈ হয় ৰেচন প্ৰক্ৰিয়াৰ সময়ত উদ্ভিদত সঞ্চিত হোৱা বিভিন্ন ৰাসায়নিক পদাৰ্থসমূহ কি 2 নম্বৰৰ কাৰণে তোমালোকে ইয়াৰ উত্তৰটো কৰিব লাগিব 50 নম্বৰটো চোৱা মেণ্ডেলে বংশগতিৰ সূত্ৰসমূহ ব্যাখ্যা কৰাত সফল হৈছিল কাৰণ তেওঁ মটৰৰ গছ বাছি লৈছিল ব্যক্তটোৰ সপক্ষে যুক্তি দিয়া 2 নম্বৰীয়া কুৱেশ্যন হয় তোমালোকে 4 বা 5 লাইনৰ ভিতৰত ইয়াৰ উত্তৰটো কৰি দিলে হৈ গ'ল আৰু 2 নম্বৰীয়া কুৱেশ্যনটো আছে 51 52 53 54 লৈকে তোমালোকে চোৱা আধুনিক পৰ্যায়বৃত্ত তালিকা বিভিন্ন মৌলৰ পৰমাণু ইলেক্ট্ৰনিক বিন্যাসৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে কেনেকৈ প্ৰমাণ কৰিবা নিজৰ ভাষাত বৰ্ণনা কৰা গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় তোমালোকে ভালদৰে কৰিবা 52 53 54 নম্বৰ কুৱেশ্যনটো চোৱা তোমালোকে এইবিলাক ভালদৰে কৰিবলৈ চেষ্টা কৰিবা 2 নম্বৰীয়া কুৱেশ্যন হয় 54 নম্বৰটো চোৱা তোমালোকে বিভিন্ন উচ্চৰ শক্তিসমূহৰ সূৰ্যৰ পৰা আহৰণ কৰা বুলি ধৰা হয় তুমি একমতমে যুক্তি দিয়া তোমালোকক মই আগতেও কৈছিলোঁ বিজ্ঞানৰ যুক্তি দিয়া কাৰণ দৰ্শোৱা এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক বহুত সোধে সেইবাবে তোমালোকে এইকেইটা কুৱেশ্যন ভালদৰে কৰিবলৈ চেষ্টা
কৰিবা আৰু লগতে চোৱা তোমালোকক দিয়া গৈছে 55 নম্বৰ কুৱেশ্যনটো চুম্বকীয় ক্ষেত্ৰত স্থাপন কৰা বিদ্যুৎ প্ৰবাহ বহনকাৰী পৰিবাহীৰ ওপৰত এটা বলে ক্ৰিয়া কৰে ইয়াক দেখুৱাবলৈ লেবেলযুক্ত চিত্ৰৰ সৈতে এটা কাৰ্যকলাপৰ বৰ্ণনা কৰা এই বলৰ দিশ নিৰ্ধাৰণ কৰাৰ নিয়মটোৰ নাম লিখা চিত্ৰসহ তোমালোকক এটা কাৰ্যকলাপ বৰ্ণনা কৰিবলৈ দিয়া গৈছে তোমালোকে এই কুৱেশ্যনটো ভালদৰে কৰিবা আৰু তোমালোকক অহা আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত কেনেকুৱা ডায়েগ্ৰাম আহিব চিত্ৰ অংকন কৰিবলৈ আহিব তাৰ বাবে মই এটা ভিডিঅ' বনাইছোঁ তাৰ লিংকটো মই দি দিম তোমালোকে গৈ পেলাই ভিডিঅ'টো চাই ল'বা নেক্সট চোৱা তোমালোকে এই কুৱেশ্যনটো অতি গুৰুত্বপূৰ্ণ হয় 56 নম্বৰ কুৱেশ্যনটো 30 সেণ্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধৰ উত্তৰ দাপোনৰ সন্মুখত 20 সেণ্টিমিটাৰ দূৰত্বত 5 সেণ্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা ৰখা হ'ল প্ৰতিবিম্বৰ অৱস্থান ইয়াৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা তোমালোকে এই কুৱেশ্যনটো ভালদৰে কৰি ল'বা মই তোমালোকক আকৌ এবাৰ ৰিপিট কৰিছোঁ এইটো এটা মডেল কুৱেশ্যন পেপাৰ বা প্ৰেক্টিছৰ কাৰণে দিয়া গৈছে ইয়াৰ পৰা সকলো কুৱেশ্যন নাহিলেও তোমালোকক কমন হিচাপত কেইটামান আহিবই সেইবাবে তোমালোকক এই কুৱেশ্যনটো দিয়া গৈছে তোমালোকৰ প্ৰেক্টিছৰ কাৰণে কেইটামান নেক্সট কুৱেশ্যন কেইটা চোৱা তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়াৰ মাজত পাৰ্থক্য লিখা চাহ প্ৰশাসক তাপবৰ্জী বিক্ৰিয়া বুলি কিয় গণ্য কৰা হয় তোমালোকক পাৰ্থক্য বিচাৰ কৰাও কেইটামান আহি যাব সেইবাবে তোমালোকে ভালদৰে চাই ল'বা বগা পোহৰৰ বিচ্ছুৰণ কি প্ৰিজমৰ দ্বাৰা বগা বিচ্ছুৰণ পোহৰৰ বিচ্ছুৰণক ৰশ্মি চিত্ৰ অংকন কৰা তোমালোকক এইটো এটা আহি যাব পাৰে তোমালোকৰ 58 নম্বৰ কুৱেশ্যনটো ভালদৰে চাই ল'বা 59 নম্বৰ কুৱেশ্যনটো চোৱা প্ৰজনন জীৱৰ অন্যতম গুৰুত্বপূৰ্ণ বৈশিষ্ট্য বক্তব্যৰ সমৰ্থনত তিনিটা কাৰণ উল্লেখ কৰা তোমালোকক তিনিটা কাৰণ দৰ্শাবলৈ দিয়া গৈছে তোমালোকে ভালদৰে লিখি ল'বা এষ্টাৰিভন প্ৰক্ৰিয়া কাক বোলে ইয়াৰ সমীকৰণটো লিখা চেপনিফিকেশ্যন বিক্ৰিয়া কি 3 নম্বৰ দিয়া গৈছে তোমালোকে এই কুৱেশ্যনটো কৰিবলৈ চেষ্টা কৰিবা 61 নম্বৰ কুৱেশ্যনটো চোৱা এটা বৈদ্যুতিক আহিলাই ক্ষমতাই কি বুজায় লিখা আৰু লগতে তোমালোকক মেথছ টাইপ এটা কুৱেশ্যন দিয়া গৈছে তোমালোকে সেইটো কৰি ল'বা আৰু ষ্টুডেণ্ট মই তোমালোকক এনেকুৱা ধৰণৰ প্ৰেক্টিছ ছেটসমূহ কণ্টিনিউৱাছলি দি থাকিম তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা তোমালোকে 62 আৰু 63 নম্বৰ কুৱেশ্যনটো চোৱা আৰু এইকেইটা কৰিবলৈ চেষ্টা কৰিবা এইটো ভিডিঅ'টোত ইমানেই তোমালোকে আৰু এনেকুৱা ধৰণৰ প্ৰেক্টিছ ছেটসমূহ কণ্টিনিউৱাছলি তোমালোকক দি থাকিম আৰু তোমালোকে ভিডিঅ'সমূহ ভালদৰে চাই থাকিবা আৰু মই তোমালোকক আকৌ ৰিপিট কৰিছোঁ সেল্ফ ষ্টাডি বহুত ভালদৰে কৰিবা ধন্যবাদ